নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক আজিৰ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি আপোনালোকলৈ আগবঢ়াব বিচাৰিছোঁ আগন্তুক মে' মাহৰ মেঘ ৰাশিৰ ৰাশিফল। মে' মাহত মেঘ ৰাশিৰ জাতক জাতিকাই মধ্যমীয়া ফল লাভ কৰিব। গ্ৰহৰ স্থিতি অনুসৰি আপুনি আৰ্থিকভাৱে কিছু সতৰ্ক হৈ চলিব লাগিব, কাৰণ খৰচৰ পৰিমাণ বৃদ্ধিৰ লগতে স্বাস্থ্যৰ সম্পৰ্কীয় সমস্যা বৃদ্ধি পোৱাৰ যথেষ্টখিনি সম্ভাৱনা আছে। কেৰিয়াৰ ক্ষেত্ৰত সফলতা লাভ কৰিব পাৰিব। বৈবাহিক জীৱনত উঠা-নমা হৈ থাকিব। কেৰিয়াৰ ক্ষেত্ৰত এই মাহটোত আপোনাৰ বাবে অনুকূল হ'ব। দশম ভাৱৰ স্বামী শনিদেৱ সম্পূৰ্ণ মাহটো একাদশ ভাৱত থাকি শুভ ফল প্ৰদান কৰিব। এই মাহটোত আপোনাৰ বাবে কেৰিয়াৰ ক্ষেত্ৰত নতুন নতুন সুযোগ আহিব আৰু জ্যেষ্ঠসকলৰ পৰা আপুনি সহযোগিতা লাভ কৰিব। লগতে পদোন্নতিৰ সম্ভাৱনা। আপুনি অহংভাগ পৰিত্যাগ কৰি আগবঢ়া উচিত হ'ব। সহকৰ্মীৰ পৰা অলপ সাৱধানে থকাও উচিত হ'ব। ব্যৱসায়ত উন্নতি লাভৰ যথেষ্টখিনি সম্ভাৱনা আছে। ব্যৱসায় সম্প্ৰসাৰণৰ বাবে এই মাহটো উত্তম সময় হ'ব। আৰ্থিক দিশত এই মাহটোত কিছু বাধা বিঘিনি আহিব পাৰে। দ্বাদশ ভাৱত মংগল, ৰাহু আৰু বুধৰ যুতিয়ে খৰচৰ পৰিমাণ অত্যাধিক কৰিব পাৰে। কিন্তু সুখৰ কথা যে শনিদেৱে আৰ্থিক দিশত কিছু বল প্ৰদান কৰিব। ধন প্ৰাপ্তিৰ স্থায়ী উৎস এই মাহটোত আপুনি লাভ কৰিব পাৰে। যিকোনো প্ৰকাৰৰ বিনিয়োগৰ ক্ষেত্ৰত সতৰ্ক হোৱা উচিত। স্বাস্থ্যৰ ক্ষেত্ৰত মাহটো অলপ দুৰ্বল অৱস্থাত থাকিব। আপোনাৰ ৰাশি স্বামী মংগল দ্বাদশ ভাৱত ৰাহুৰ সৈতে থাকি স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি কৰিব পাৰে। চৰ্ম বা ৰক্ত সম্বন্ধীয় সমস্যাই আপোনাক আমনি দিব পাৰে। যান বাহন অলপ সাৱধানে চলাবলৈ যত্ন কৰা উচিত। প্ৰেমৰ ক্ষেত্ৰত মাহটো অনুকূল হোৱা দেখা যায়। প্ৰেম বিবাহৰ সম্ভাৱনা যথেষ্ট পৰিমাণে দেখা গৈছে। মাহটোৰ মাজভাগৰ পিছৰ সময়ছোৱাত আপোনাৰ প্ৰিয়তমৰ সৈতে আপোনাৰ পৰিয়ালৰ মাজত চা চিনাকি কৰাব পাৰে। বিবাহিতসকলৰ জীৱনসংগীৰ সৈতে সৎভাৱেৰে চলাটো উচিত হ'ব। গ্ৰহৰ প্ৰভাৱৰ ফলত তৰ্কযুদ্ধৰ সম্ভাৱনা আছে। মাহটোৰ মাজভাগৰ পৰা অৱশ্যে সকলো ঠিকেই দেখিবলৈ পাব।